বিচাৰিছোঁ আমাৰ যিটো NGO-টোৰ নাম হৈছে ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটি। আমি এইটো আজি এবছৰ আগতে আমি বনাইছিলোঁ আৰু ইয়াৰ জৰিয়তে আমি বিভিন্ন প্ৰান্তত আমি শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ আগবঢ়াই নিব পাৰোঁ ল'ৰা ছোৱালীবিলাকক আমি প্ৰচেষ্টা কৰি আছোঁ। ইয়াৰ আগতে আমি গ্ৰীষ্মকালীন বন্ধত এমাহ ক্লাছ 10 আৰু 12ক আমি বিনামূলীয়া শিক্ষা প্ৰদান কৰিছিলোঁ সকলোটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। আৰু তেনেকুৱা ধৰণৰ কাম আমি কৰি আছোঁ। আজি তোমালোকৰ লগত লগ কৰাৰ কাৰণে আহিছোঁ। অকণমান আমি খেল ধূলা কৰিম আজি, মানে প্ৰশ্নৰ জৰিয়তে তোমালোকে কোনো নতুন কথা শিকিব পাৰিবা। পোনপ্ৰথমে এই বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিৰ তৰফৰ পৰা। ছাৰে আমাৰ ফোন যোৱাৰ লগে লগে ছাৰে আমাক সহযোগিতা কৰিলে, আমাক ইয়াত আহিবলৈ অনুমতি প্ৰদান। গতিকে আমি ছাৰ প্ৰথমতে সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিৰ সভাপতি নুৰ আলমে ছাৰক সম্বৰ্ধনা জনাব। আৰু ছাৰক আমি এটা থেংকছ দিব বিচাৰিছোঁ ইনস্পায়াৰ ক্ৰিয়েট ছ'চাইটিৰ পৰা, ছাৰে আমাক এইখিনি সুযোগ দিয়াৰ কাৰণে। ইমান টান কুৱেশ্যন তোমালোকৰ কাৰণে অনা নাই, টান প্ৰশ্ন অনা নাই, তোমালোকে পাৰিবা, মোৰ বিশ্বাস আছে। গতিকে আৰম্ভ কৰি দিম। বৰ্ডত কোন আছে? অতি সহজ প্ৰশ্ন। গ্ৰুপ এ লৈ 1 বছৰত কিমানটা দিন থাকে? 1 বছৰত কিমানটা দিন থাকে? কিমান দিন? 365 দিন। শুদ্ধ। গ্ৰুপ বি লৈ এইবাৰ ৰামধেনু, আমি ৰামধেনু দেখা পাওঁ নহয়, ৰামধেনুত কিমানটা ৰং থাকে? 7টা। শুদ্ধ, বঢ়িয়া। গ্ৰুপ চি লৈ এবাৰ মোৰ পোনপটীয়া প্ৰাণী মৰুভূমিৰ জাহাজ বুলি কোৱা হয়। কোন প্ৰাণীক মৰুভূমিৰ জাহাজ বুলি কোৱা হয়? টাইম ষ্টাৰ্ট কৰি দিয়া 45 ছেকেণ্ড আনলি। শুদ্ধ উত্তৰ, বঢ়িয়া। গ্ৰুপ এনক আমি এটা ফটো দেখুৱাম, সেই ফটোটো কোন ক'বা? এইটো কোন হ'ব লাগে? এইটো কোন হয়? ভূপেন হাজৰিকা। শুদ্ধ শুদ্ধ উত্তৰ ডক্টৰ ভূপেন হাজৰিকা। টাইমটো ষ্টাৰ্ট কৰি ৰাখা। তোমালোকক এটা দৃশ্য দেখুৱাইছে, এইটো কি তোমালোকে চিনি পাইছানে? তাজমহল। তাজমহল, শুদ্ধ উত্তৰ। ना उत्तर मालूम हो तो रिस्क मत लीजिएगा, गेस वोट नहीं चलता। सही उत्तर हो तो ही खेलिएगा और ध्यान से खेलिएगा। ना उत्तर मालूम हो একদম খেলা আমাৰ সেই গমন গৈ আছে, গতিকে তোমালোকে ভালকৈ উত্তৰ দিবা। দিয়া। সমগ্ৰ ৰাজ্যবাসীক हट्टे कट्टे जवानों को लाके मैं खड़ा कर दूंगा और कहूंगा आपको पैसे बहुत दूंगा, लड़ लो। क्या वो आपकी तरह मरने के लिए तैयार होंगे? যদি জীবনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা। যদি জোনবেলি তৰায়ো মুখ ঢাকে, যদি মুক্ত আকাশৰ ৰদেও নাহে, তথাপি বন্ধু মনোবল ৰাখিবা, তথাপি বন্ধু মনোবল ৰাখিবা,
শেষত সকলো পাবা